নমস্কাৰ আপোনালোক সকলোকে মোৰ নতুন ইউটিউব চেনেল প্ৰিয়ংকা ব্লগলৈ স্বাগতম জনাইছোঁ। আহকচোন আজি আপোনালোকক চিম্পল চাও ৰেচিপি এটা দেখাওঁ চব্জি নোহোৱাকৈ। তেন্তে ব'লকচোন মইনো কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ। এয়া মই চাউখিনি বইল কৰি ল'ম 3 মিনিটৰ কাৰণে। তাতে অকণমান মিঠাতেল এড কৰি দিছোঁ। এয়া মোৰ চাউখিনি বইল কৰি হৈ গ'ল। এয়া টুকি থৈ দিছোঁ মই। এয়া মই পিঁয়াজখিনি এনেকৈ কাটি লৈছোঁ। এতিয়া কেৰাহীটোত মই মিঠাতেল আৰু ৰিফাইন অইল মিক্স কৰি দিম, তেতিয়া ভাল লাগে খাই। আৰু এই মিঠাতেল এতিয়া মই পিঁয়াজখিনি তাতে দি দিছোঁ। এয়া দেখিছে পিঁয়াজখিনি অকণ ভাজি এতিয়া মই টমেটো চচ অলপ তাত দি দিম আৰু সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। এতিয়া মই কেঁচা জলকীয়া 2টা দি দিছোঁ আৰু চাউচ পেকেটত পোৱা মছলা 2টা ইয়াতে দি দিছোঁ। তাৰপিছত এতিয়া মই চাউখিনি ইয়াত দি দিছোঁ। এয়া চাউখিনিতে মই মিক্স কৰি ল'ম। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow. এয়া চাউখিনি মিক্স কৰি আছোঁ। এতিয়া আপোনালোকৰ চয়া চচ যদি আছে দি দিব। মোৰ তাত নাই কাৰণে মই নাই দিয়া। চয়া চচ আৰু টমেটো চচ দি ধুনীয়াকৈ ভাজি ল'ব। এয়া চাওক মোৰ চাউ ৰেডি হৈ গৈছে। এনেকৈ মিক্স কৰি ল'ব। আৰু জলকীয়াও দিছোঁ মই। আপোনালোকে যদি বেছি খায় জলকীয়া গুড়ি অলপ বেছিকৈ দিব, যদি কম খায় কমাই দিব। মই কেঁচা জলকীয়া 2টাও দি দিছোঁ। এয়া মোৰ চাউ ৰেডি। অতি কম সময়তে মানে শাক চব্জি নোহোৱাকৈ চাউ ৰেডি। খাই বহুত টেষ্টি লাগে। আপোনালোকে এবাৰ হ'লেও ট্ৰাই কৰিব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু বেল আইকন বজাবলৈ নাপাহৰিব। পুনৰ এটা নতুন ৰেচিপি ভিডিঅ'লৈ আহিম। বাই বাই।